নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকক লৈ আহিছোঁ জুডিঅ' বৰ্তমান যিটো 6 মাইল ছচল ৰোডত যিটো আছে তালৈকে লৈ আহিছোঁ। আহক আমি এণ্ট্ৰি কৰোঁ। সেয়া আমি বেগখন লৈ ল'লোঁ, হাতত শ্বপিং বেগ ল'লোঁ আৰু এতিয়া আমি এটা শ্বপিং কৰিম। এটা প্ৰাইচবোৰ চাওক না, কি সুন্দৰ। 499, 399, 699 এনেকুৱা ভিতৰত একদম ধুনীয়া কাপোৰ আছে মই দেখাত। আৰু এতিয়া আপোনালোকক ভিতৰত গৈ মই দেখাই আছোঁ কি আছে। এইবোৰ লেডিছৰ হয় এইটো ছেকশ্যন, তো লেডিছ ছেকশ্যনত মই দেখাই আছোঁ আৰু বাকীবোৰ দেখাওঁ। এতিয়া আমি লাহেকৈ আমি জেন্টছ টি চাৰ্ট বা জেন্টছৰ যিখিনি গাৰ্মেণ্টছ আছে সেইখিনি চাবলৈ যাম। এই লিফ্টটো খোলা হ'লে আমাৰ সেইফালে আমি জেন্টছৰ ছেকশ্যন 399, 499 এনেকুৱাতে আপোনাৰ ধুনীয়া ৰাউণ্ড নেকৰ টি চাৰ্ট, কি ধুনীয়া এনেকুৱা ফেব্ৰিক, খুব সুন্দৰ ফেব্ৰিক ইউজ কৰা আছে ইয়াতে। তো চাওক, এইটো 399, চাইজ যিকোনো চাইজে পাই যাব বাৰু, প্ৰাইচটো ঠিকে আছে। চাওক ডিজাইন, চাওক কি ধুনীয়া ডিজাইন ধৰিছে। চিম্পল হয় কিন্তু বিৰাট এট্ৰেক্টিভ হয়। তো কাপোৰবোৰ মানে ভালেই লাগিছে। আহকচোন আৰু আমি চাওঁ কিমান কি আছে, কেনেকুৱা ধৰণৰ কাপোৰ আমি পাওঁ। এয়া চাওক, এইটো জিন্স, টন জিন্স হয়। টন জিন্সটো ধুনীয়া ধুনীয়া টন জিন্স আছে, পাই যাব। এইবোৰ জোতা আছে, কালাৰবোৰো ভাল আছে, জিন্সৰ কালাৰবোৰ আছে। এইটো ৰাস্তা মেইন ৰোড, VIP ৰোড এইটো আমাৰ। এইটো VIP ৰোডটো ধুনীয়াকৈ দেখিবলৈ পায়। আৰু ইয়াতে ওপৰত জুডিঅ' চাওক, এটা ধুনীয়া লোকেশ্যনত আছে জুডিঅ'খন। ভাল এটা প্লেচ লৈছে তেওঁলোকে দেখাত। আৰু চাওক এইবোৰ টি চাৰ্ট, কি সুন্দৰ টি চাৰ্ট। মাত্ৰ 299 টকা। চাওক কি মজা, 299 টকাত কি ধুনীয়া। এইটো চিম্পল দেখাত কিন্তু ভাল লাগে। এইটো চাওক কি ধুনীয়া ফুল আছে, নেচাৰ মানে এট্ৰেক্টিভ হৈছে। ডিজাইনবোৰ বিৰাটেই এট্ৰেক্টিভ হৈছে, বিভিন্ন ধৰণৰ। আৰু ফেব্ৰিকবোৰো খুবেই ধুনীয়া, মানে ইয়াৰ ফেব্ৰিকবোৰ ভাল লাগিছে। চাওক 299ত এইটো বেষ্ট হয়। গেঞ্জি মানে স্পৰ্টিং বুলিও ক'ব পাৰে এক ধৰণৰ। আৰু ইয়াৰ মেটেৰিয়েলটো চাওক কি ধুনীয়া মেটেৰিয়েল। এইটো বৰ্তমান চলি আছে বৰ্তমান এইটো মেটেৰিয়েলে। আপোনালোকে চাৰ্ট বা টি চাৰ্ট এনেকুৱা বেষ্ট হওক চব পাই যাব আপোনালোকে এনেকুৱা ধৰণৰ মেটেৰিয়েলত। এতিয়া এভেইলেবল হৈছে মাৰ্কেটত। এইটো এটা আছে লং ৰাউণ্ড নেকৰ হয়। এইকেইটা বিশেষকৈ আপুনি ঠাণ্ডাৰ দিনতো পিন্ধিব পাৰে, ইমান নহয় বাৰু, গৰমত পিন্ধাৰ কাৰণে নহ'ব। এইবাৰ আমি আহিছোঁ চাৰ্ট চাওঁ। জিন্স চাৰ্ট আছে, মই দেখাই আছোঁ ৰ'ব আপোনালোকক। জিন্সৰ চাৰ্ট কি ধুনীয়া। এইটো চাওক, এইয়া তাৰ কালাৰ চাওক কি ধুনীয়া। আৰু ডিজাইনটো চাওক কি সুন্দৰ ডিজাইন হৈ আছে। এয়া বেক চাইড। আৰু আহক আৰু দেখাই আছোঁ আপোনালোকক। এয়া গৈ আছোঁ। চাৰ্ট, চেক চাৰ্ট আছে। এইটো নৰ্মেল মানে যিটো ডিজাইন আছে সেইটো তেনেকুৱাই, কিন্তু কাপোৰবোৰ মানে ফেব্ৰিকবোৰ ভাল হয়। এইবোৰ নতুন নতুন ফেব্ৰিক কিছুমান আহিছে। চব পূৰা সেউজীয়া সেউজীয়া আছে বাহিৰত, আৰু ভিতৰত কি ধুনীয়া পৰিৱেশটো ভাল লাগিছে বিশেষ। আৰু চাওক কাপোৰ আপোনালোকে কি কিনিব, কি ল'ব আপোনাৰ, আৰু বিভিন্ন ধৰণৰ আহিছে। এয়া টি চাৰ্ট চাওক না, চাওক ৰাউণ্ড নেকৰ কি ধুনীয়া ডিজাইনত আছে। এয়া বেলেগ বেলেগ ফেব্ৰিকৰ আহিছে, বিভিন্ন ধৰণৰ ফেব্ৰিক আছে। মই গোটেইখিনি নাম নাজানো বাৰু। এইবোৰ চাওক কি ধুনীয়া। কেন ফুলটো কি ধুনীয়া লাগিছে। আৰু বহুত ধৰণৰ আছে। আৰু এটা চাৰ্ট দেখাই আছোঁ দেই আপোনালোকক, ভাল লাগে নালাগে ক'বচোন। এইটো মোৰ লগত ভাল লাগিছেনে নাই, মই ল'ম বুলি ভাবি আছোঁ। ভাল লাগে নে ক'ব কমেণ্ট কৰি। আৰু যে ব্লেক চাৰ্টটো পিন্ধি আছোঁ তেনেকুৱা আৰু আছে চাৰ্ট, এইটো নিচিনা। এইটো চাওক কি ধুনীয়া। এইটো প্ৰাইচটো বেছি নহয় এইবোৰ। আকৌ প্ৰাইচটো মই আপোনাক দেখাই আছোঁ, অনলি 299। চাওক কি সুন্দৰ
কালাৰ চাওক না, কালাৰটো কি মজা কালাৰ দিছে। আপোনালোকে এইটো লৈ কিনে বিচত যাওক, এই যাওক, কি মজা লাগিব আপোনাৰ। একদম ধুনীয়া এটা লুকছ এটা আহিব। আৰু জিম কৰি থকাসকলৰ কাৰণে খুবেই সুন্দৰ হয়, বিৰাট ধুনীয়া লাগিব এইকেইটা পিন্ধিলে। আৰু এইবাৰ চাৰ্ট চাইছোঁ, চাৰ্ট মই দেখাইছোঁ চাব দেই, কি ধুনীয়া আছে চব। এয়া এইটো চাওক, ডিজাইনটো চাওক, অলপ আনকমন হয়নে? কি ধুনীয়া। আৰু দামো বেছি নহয়, মাত্ৰ 699, নহয় চৰি 399। ট্ৰাউজাৰ্ছ আছে আৰু এইবোৰতো নৰ্মেল চাৰ্ট আছে কিছুমান। কটন চাৰ্ট পাই যাব এভেইলেবল, ধুনীয়া ধুনীয়া কটন চাৰ্ট আছে। এইটো ৰাউণ্ড নেকৰ, হাত দীঘল হয়। আৰু আছে আৰু আছে আৰু আছে, আপোনালোকক দেখাই আছোঁ। কিমান চাওক, কিমান চাব আপোনালোকে। এয়া চাওক, চাওক কি এট্ৰেক্টিভ ডিজাইন, কি মজা। টাটাৰ এটা মানে পাৰ্ট হয় এইটো জুডিঅ', তো টাটাৰে হয়, তো তেওঁলোকে বিৰাট ধুনীয়া কৰিছে। এয়া চাওক, মোৰ বিৰাট ভাল লাগিছে এইটো টি চাৰ্টটো, গেঞ্জিটো। এইটো চাৰ্ট, এইটো অকণমান গৰম হ'ব, ঠাণ্ডা দিনত বিশেষকৈ ভাল লাগিব। গৰম ঠিক নহয়, এইটো মানে কটনে হয়, মিক্স আছে আৰু এইটো পিন্ধিব পাৰে আপোনালোকে ইচ্ছা কৰিলে। এইটো এটা আছে, এইকেইটা নতুন আহিছে ডিজাইনটো, বিৰাট ভাল লাগে। আপোনাৰ নেকৰ এইখিনি চাওক কি ধুনীয়া, কলাৰটোৰ তলৰখিনি আপুনি চাবচোন কি ধুনীয়া লাগে দেখিবলৈ। হাফ পেণ্ট, হাফ জিন্স, টন জিন্স, মজা লাগে। আৰু আছে, আহক আৰু আমি আগবাঢ়ি চাওঁ। চাৰ্ট, এইটো বিৰাট পাতল দেখিবলৈ, কিন্তু বিৰাট কমফৰ্ট হয়। চাৰ্টটো পিন্ধি বিৰাট আৰাম লাগে। আপোনালোকে ল'ব পাৰে, গৰমৰ দিন যিহেতু, আপোনালোকে এই গৰমৰ দিনত এইকেইটা চাৰ্ট পিন্ধি বিৰাটেই আৰাম পাব। আপোনাৰ বেলেগত নাপাব এনেকুৱা ধৰণৰ চাৰ্ট, জুডিঅ'ত আছে কেৱল মই দেখাত। তো আপোনালোকে চাব পাৰে। এইটো চাওক না, কি মজা, কি ধুনীয়া। ইয়াতকৈ আৰু ধুনীয়া ধুনীয়া পাব। আৰু যাৰ যি পচন্দ ধৰক, এইটো এটা আছে, এইটো ল'ব পাৰে, একদম পূৰা হিৰ' টাইপ। আৰু আহক দেখাই আছোঁ আপোনালোকক। কেমেৰামেন কৰি আছে পিছে আননউন, ৱাও, কি ইউনিক লাগিছে ন। চাওকচোন কোনটো ভাল লাগে আপোনালোকে জনাবচোন। এয়া চাওক, হাফ, মজা। এইকেইটা দামো বেছি নহয়, আপোনাৰ একদম খুব এট্ৰেক্টিভ হয়। আৰু মানে মেটেৰিয়েলটোও খুব ধুনীয়া হয়, আৰু প্ৰাইচো খুব ধুনীয়া হয়। মানে আপুনি মিনিমাম 399 আৰু বেলেগ ৰেঞ্জত পাই যাব। এটা টি চাৰ্ট আছে, ৰাউণ্ড নেক টি, কি ধুনীয়া। এইটো চাব, চাওক কি ধুনীয়া। আৰু আছে, লাইক কৰি দিব চেনেলটো, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। চেনেলটো যিমানে ছাবস্ক্ৰাইব কৰিব সিমানে ধৰক আমি আৰু নতুন নতুন বস্তু দি যাব চেষ্টা কৰিম, নতুন নতুন দেখাব চেষ্টা কৰিম। লেডিজৰ যিখিনি আছে চাওক, লেডিজৰ ফ্ৰক, টপ, কি ধুনীয়া ধুনীয়া আছে, কি এট্ৰেক্টিভ আছে। চাওক, এয়া চাওক কি মজা। এয়া চাওক, এইটো লং কুৰ্তা বুলি ক'ব বুলি পায়, নামটো বিশেষ নাজানো। এই কুৰ্তাবোৰ আছে ধুনীয়া, মানে শ্লিভলেছ। এটা আছে, এইটোতো বহুত চলি আছে আপোনাৰ, হোৱাইট কালাৰত যিটো গ্ৰীণ ফুল আছে, এইটোতো বহুত চলি আছে। এইটো মানে আপোনাৰ ডেইলি, মানে তেওঁলোকে কোৱা মতে ডেইলি 5-6 পিচকৈ বেছি যায় আছে, মানে 10 পিচমান দিয়ে তেওঁলোকৰ চেল হয়। আৰু এইবিলাক আছে।